বিশেষকৈ আজি আমাৰ ছেকেণ্ড দিনা আৰু কি বুলি ক'ব নৱবৰ্ষৰ ৰঙালী বিহু সকলোকে শুভেচ্ছা। ইফালে আমাৰ ভণ্টিহঁত আছে, মানে সৰু সৰু ভণ্টি। কেনেকুৱা লাগিছে কৈ দিয়া অলপ, কেনেকুৱা চলিছে কৈ দিয়া। ঠিক আছে, ধন্যবাদ থাকিল। ধুনীয়া বহুত মৰম লগা দেখিছে নহয়। ইফালে আমাৰ চব পিন্ধিবলৈ সকলো ৰেডি হৈছে। আমি এতিয়া আপোনালোকে উপভোগ কৰিব, আমি চাই থাকিব। আপোনালোকে ধৰ এতিয়া আমি তাত কি বুলি আমাৰ গাঁৱতে নাছিল, চাই থাকিব। সৰ্বেশ্বৰ ইফালে সৰ্বেশ্বৰ আছে। কি ক'ম এতিয়া, বৰ্তমান নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। তাৰপৰা লগতে আহি থকা সকলো যাতে নৱবৰ্ষৰ শুভেচ্ছাৰে ঘৰতে মা দেউতা বা ককা আইতাক যিসকলে আছে সেৱা কৰাটো ভাল। গাড়ীলৈ বৰ্তমান এতিয়া নাচিব গৈ আছোঁ আৰু এইখিনিয়ে আৰু ঠিক আছে। আৰু ধৰ কি ঠিক আছে, ধন্যবাদ। আমি আৰু দেখাৰ চেষ্টা কৰিম স্ক্ৰীন লগত ধুনীয়াকৈ চাই থাকোঁ। আমাৰ ইগো আহি গ'ল বিশেষকৈ নাচিবৰ কাৰণে। ওলাই আহিলোঁ। কেনেকুৱা লাগিছে? আগন্তুক ৰঙালী বিহু বৰ্তমান চলি আছে, কেনেকুৱা লাগিছে? একদম অতি সুন্দৰ আৰু একদম বহুত ভাল লাগিছে। তাকে এয়া ওলালোঁ, বিহু অকণমান নাচোঁ, হাঁহি ধেমালিৰে চবে এনেকৈ উদযাপন কৰিব লাগে আৰু উদযাপন কৰি এনজয় কৰিব লাগে। হয়, এতিয়া কেনেকুৱা লাগিছে? ঠিক আছে, ভাল লাগিছে। ইফালে আমাৰ নাচনী ধুনীয়া ধুনীয়াকৈ মুগাৰ সাজ পিন্ধি পেলাই ইফালে মানে খোপাত কপল পিন্ধিছে। ইফালে আমাৰ কি নাম আছিলে, ৰঞ্জিতা। ইফালে কেনেকুৱা লাগিছে কৈ দিয়া অলপ। ইফালে আমাৰ আজি নতুন ৰূপত আমাৰ তৰামাই। কেনেকুৱা লাগিছে কৈ দিয়া। তৰামাই ভাল লাগিছে নাই? আমাৰ তৰামাই আজি অলপ কিবা মানে ফাইনেলি গাইজ কি বুলি ক'ব আহিলোঁ আৰু আজি সময়ো কি বুলি কয় বতৰো ভাল নহয় আজি। বিশেষকৈ আমাৰ বন্ধু ৰঙালী বিহু উপলক্ষে কিবা এটা আমাৰ বন্ধু গাঁৱৰ বন্ধু কিবা এটা কৈ দিয়া। খবৰ কেনেকুৱা? একদম কেনে অসমবাসী কেনেকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিবা? কিদৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম মানে নতুন বছৰৰ একদম যিকোনো সকলোকে মিলা প্ৰীতি ন? ঠিক আছে, ধন্যবাদ থাকিল। ইফালে আমাৰ আছে এতিয়া আমি দেখাৰ চেষ্টা কৰিম গাইজ। স্ক্ৰীন লগত ধুনীয়া চাই থাকক। আমি পিছৰে কেনেকৈ মাৰিম আপোনালোকে ধুনীয়াকৈ চাই থাকক। গুড ইভিনিং। বিশেষকৈ আজি এতিয়া আমাৰ টাইম হৈছে আমাৰ 4:18 আৰু বিশেষকৈ আজি আমাৰ ইয়াত দেখিছে আপোনাৰ পথাৰ আৰু ইফালে আমাৰ নাচনীসকল আছে, ইফালে ঢুলীয়াৰ লগতে আছে। আৰু আমাৰ বিশেষকৈ আজি আমি গৈ থকা আমাৰ উদ্দেশ্য হৈছে বিশেষকৈ আমাৰ ওচৰতে লাগি থকা গাঁও এখন, তাতে আমি বিহু মাৰি ওলাইছোঁ গাইজ। ইফালে চাওক ধুনীয়া নেচাৰেল ইফালে আৰু কি বুলি ক'ব গাইজ, ধুনীয়াকৈ স্ক্ৰীণত চাই থাকক। আমাৰ আছে লগত ইফালে আমাৰ আৰু ইফালে আমাৰ আইজি আহিছে বহুত দিনৰ মূৰত কমলা। ইফালে আমাৰ এয়া হৈছে আমাৰ ছোৱালী গোৱাল। ছোৱালী নামানে কথাকেইটা, নাচনী নামানে। বিহু কেনেকুৱা লাগিছে কৈ দিয়া অলপ। বিহুটো ভালে লাগিছে, নাচা সময়ত ভালে লাগে, খালি ছোৱালী গোটা সময়ত অকণমান
কষ্ট হয় আৰু আগন্তুক ধৰ অহা যোৱা দিনবোৰ কেনেকৈ ভৱিষ্যত জ্ঞাপন কৰিব ধৰ নাচনী বা ঢুলীয়া বা দিনবোৰ আগন্তুক বৰ্তমানটো এতিয়া ঠিকেই হৈ আছে আগন্তুক কাৰণে আৰু কাৰা হ'ব লাগিব তেতিয়া ধুনীয়া হ'ব আৰু গাঁওখনো ধুনীয়া হ'ব নাচনীও ধুনীয়া হ'ব সেইটোৱে ঠিক আছে ধন্যবাদ থাকিল আৰু আমি দেখাৰ চেষ্টা কৰিম ইফালে আমাৰ আছে কমলা দেখাইছে দেখিছেন আপোনালোকে ধৰ ধুনীয়া নেচাৰেল বিশেষকৈ আজি লাষ্ট ডে তাৰ বাবে আজি ভিডিঅ' এটা লৈছোঁ গাইজ ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব গাইজ নপাহৰিব আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ গাইজ